ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট অৰ্থাৎ জল পৰিবহণ বিভাগত পোষ্ট ওলাইছিল এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ, জুনিয়ৰ এছিষ্টেণ্ট পিয়ন, পেইণ্টাৰ, ফিটাৰ বা বিভিন্ন ধৰণৰ পোষ্ট ওলাইছিল। যিকেইটা পোষ্ট চকীদাৰৰ পোষ্ট ওলাইছিল তাতে 6 এপ্ৰিল 2013 আৰু 12 আগষ্ট 2015 যিটো নটিফিকেশ্যন প্ৰকাশ পাইছিল আছাম ট্ৰিবিউনত। সেই নটিফিকেশ্যনটো বা অৰ্থাৎ সেই যিকেইটা পোষ্টত মানুহে এপ্লাই কৰিছিল বা যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিল তেওঁলোকৰ বাবে দুখ খবৰ, কাৰণ সেইটো এটা কেঞ্চেল হৈছে আৰু এটা নতুনকৈ মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। নতুনকৈ পোষ্ট ওলাইছে, সেইকেইটাত আপোনালোকে এপ্লাই কৰিব লাগিব চাগে, কাৰণ তেওঁলোকে কেঞ্চেল বুলি উল্লেখ কৰিছে। আজি আছাম ট্ৰিবিউনত তেওঁলোকে উল্লেখ কৰিছে যে দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন টু দি এপ্লিকেশ্যন হু হেড ছাবমিটেড এপ্লিকেশ্যন ফৰ দি পোষ্ট অফ গ্ৰেড 3 এণ্ড গ্ৰেড 4 post of namely assistant commercial officer, junior assistant district level mechanist, painter, fitter, losker, carpenter, helper, chokidar, peon under the directorate of IWT Assam. That the advertisement which were published in Assam Tribune dated 6 April 2013 আৰু 12 আগষ্ট 2015 যিটো প্ৰকাশ পাইছিল সেইটো কেঞ্চেল হ'ল। This notice for cancellation of the advertisement under the Directorate of Inland Water Transport Assam is made as per the direction issued by Government of Assam. So এইটো এতিয়া কেঞ্চেল হৈ নতুন এপ্লাই কৰিব লাগিব আপোনালোকে। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব, কাৰণ সকলোৱে যাতে এপ্লাই কৰিব পাৰে আগতে যিসকলে কেঞ্চেল হৈছিল।